নাঙলৰ মুঠি ধৰিবলৈ মোক কিয় নিশিকালি পিতাই? পিতাইও কপালৰ ঘাম মাটিত পেলাই তই সপোন দেখ, পুতেৰক ডাঙৰ মানুহ কৰিবি। মাটি ভেটি শেষত জীয়াই থকাৰ একমাত্ৰ সম্বল মৰমৰ গৰুহালকো বেছি তোৰ দুচকুত বোৱা নাছিল নে পিতাই চকু পানীৰ নৈ? গৰুহালৰ মূৰত হাত ফুৰাই চিৰদিনৰ বাবে বিদায় দি নঙলা মুখলৈ থৰ লাগি চাই ৰোৱা আইকবাৰো তই কি বুলি সান্তনা দিছিলি? পেটত গামোচা বান্ধি কত ৰাতি উজাগৰে কটাই ঘৰৰ চালেৰে জিলিকি থকা আকাশৰ তৰা লেখি তই এইটো ভগৱানক প্ৰাৰ্থনা কৰ মোৰ পুতাইক কুশলে ৰাখিবা, সি ডাঙৰ মানুহ হ'ব লাগিব, দৰিদ্ৰতাই চেপি কুঙা কৰা আমাৰ শীৰ্ণ দুহাতত সিঁচি দিব তৰা ফুলীয়া চোলা। আয়ো চকু পানীৰ জীয়াধলা আচলেৰে মচি গোসাঁইৰ থাপনাত তই এইটো জ্বলাও এগছি আশাৰ বন্তি। মই জানো পিতাই, বাৰিষাৰ বানে ধোৱা পথাৰখনলৈ চাই কত যে হুমুনি আহকাৰ হ, কতদিন আইৰ আখলত জুই জ্বলা নাই, তথাপিও দুখৰ এমুকুৰা হাঁহি দুঠত সাৱটি সুখী হোৱাৰ কি দুৰ্দান্ত অভিনয় তহঁতৰ। আয়ে জাগৈ কয় আমি নেখালেও হ'ব, পোনাকণ লঘোণে থাকিলেনো কেনেকৈ পঢ়িব? আয়ো পুত্ৰ স্নেহত সৰ্বস্ব বলিদান দিয়া তয়ে নহনে মোৰ জীৱনৰ উদিত সূৰ্য? ময়ো ভাবিছিলো পঢ়া শেষ কৰি ডাঙৰ মানুহ হ'ম, তহঁতৰ সোতৰা পৰা দুহাতত আকাশৰ তৰা এটি আনি আল ফুলে গুজি দিম। কিন্তু কতা পিতাই, অমানিশাই আৱৰা এই পৃথিৱীত তোৰ হেঁপাহৰ সপোনটি দেখোন চাৰ্টিফিকেটবোৰৰ বুকুতেই চহি পচি শেষ হৈ গ'ল। মন্ত্ৰী আমোলাক বেৰা ভৰাই দিব নোৱাৰাৰ বাবেই তোৰ পোনাকণ আজি বেকাৰ। কিন্তু কিয় দিম, কৰ পৰা দিম? তই কচোন পিতাই, দুখীয়া হলেও কেনেকৈ তোৰ আদৰ্শক ভৰিৰে মোহাৰি ধূলিসাৎ কৰো? তইতো শিকোৱা নাই দুৰ্নীতিৰে সাকু গঢ়াৰ আদিপাঠ মোক। মই নোৱাৰো পিতাই, আইৰ ডিঙিৰ অৱশিষ্ট পূৰ্ণিমাৰ জোনৰ দৰে দুগদুগিডালত জিলিকি থকা তোৰ সঁচা মৰম আৰু বিশ্বাসক আজুৰি ছিঙিব। পিতায়ো পুতেৰে হাতত দুখ পাব বুলি নাঙলৰ মুঠি ধৰিবলৈ নিশিকালি, নিদিলি কুমৰীয়া দুহাতত গুজি বুকুৰ আপোন তোৰ দাখন। এতিয়া কচোন, তহঁতৰ ৰুগীয়া দেহা কেইটা চাই মই কিদৰে জীয়াই থাকো? তোৰ ওপৰত মোৰ ক্ষোভ পিতাই, নাঙলৰ মুঠি ধৰিবলৈ মোক কিয় নিশিকালি?